নমস্কাৰ সকলোকে ডিজিটেল লাৰ্ণিং আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ঘৰতে আছে আৰু সুস্থ হৈ আছে। আজিৰ আমাৰ আলোচ্য বিষয় হ'ল ছদ্মনামত অসমীয়া সাহিত্যিক। গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব। আমি যোৱা সংখ্যাৰ ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়োৱা এটা প্ৰশ্ন আছিল, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যুগল দাস। কেইবাজন ব্যক্তিয়েও আমালৈ শুদ্ধ উত্তৰ প্ৰেৰণ কৰিছে। তাৰ ভিতৰত হ'ল অমৰজিৎ হাজৰিকা, পূজা বৰা, পূবালী ফুকন, অঞ্জুমান আহমেদ, এম শইকীয়া, ধ্ৰুৱজ্যোতি নাথ, কৃষ্ণ হাজৰিকা, লুচিফাৰ, বিচিত্ৰ গায়ন, অঞ্জু তামুলী। আটাইটিলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আগলৈও আমাক এনেদৰে সহায় কৰি যাব। ধন্যবাদ। আজি আমি আপোনালোকৰ বাবে 15টা প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে কেইটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিলে আমাক কমেণ্ট কৰি জনাবচোন। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, এখুত ককাইদেউ, সীমা দত্ত, সপোন ককা, ন আইতা এইকেইটা কাৰ ছদ্মনাম? তেখেত হ'ল নৱকান্ত বৰুৱা। তেখেতে 1975 চনত ককা দেউতাৰ হাৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। দ্বিতীয় প্ৰশ্নটো হ'ল, নীলা বাইদেউৰ প্ৰকৃত নাম কি? তেখেতৰ প্ৰকৃত নামটো হ'ল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। তেখেতে 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, বীণা বৰুৱা তথা ৰাচনা বৰুৱা কাৰ ছদ্মনাম? উত্তৰটো হ'ল ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। আৰু তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম আছিল এ কালচাৰেল হিষ্ট্ৰী অৱ আছাম। আৰু তেখেতে ৰাচনা বৰুৱা ছদ্মনামেৰে ৰচনা কৰা একমাত্ৰ গ্ৰন্থখনৰ নাম হ'ল সেউজী পাতৰ কাহিনী। পৰৱৰ্তী প্ৰশ্নটো হ'ল, হীৰভদ্ৰ নামেৰে কাক জনা যায়? তেখেত হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। আপোনালোকে ভিডিঅ'টোৰ শেষত কেইটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিছে আমাক কমেণ্ট কৰি জনাবচোন। আৰু যদি ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। 5 নম্বৰ প্ৰশ্নটো হ'ল, কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি? তেখেতৰ প্ৰকৃত নামটো হ'ল ভুৱন মোহন বৰুৱা। তেখেতৰ এখন জনপ্ৰিয় উপন্যাস হ'ল অসীমত যাৰ হেৰাল সীমা। আপোনাৰ প্ৰিয় গ্ৰন্থখনৰ নাম কি বাৰু? আমাক কমেণ্ট কৰি জনাবচোন। অসমীয়া সাহিত্যত অজগৰ ছদ্মনামেৰে কাক জনা যায়? তেখেতৰ আন এটা ছদ্মনাম হ'ল স্বামী অভগানন্দ। আৰু তেখেত হ'ল চৈয়দ আব্দুল মালিক। তেওঁ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। 7 নম্বৰ প্ৰশ্নটো হ'ল, সৌৰভ কুমাৰ চলিহা কাৰ ছদ্মনাম? ইয়াৰ উত্তৰটো হ'ল সুৰেন্দ্ৰনাথ মেধি। তেওঁ 1974 চনত গোলাম শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু আপোনালোকক জনাই থওঁ যে এই প্ৰশ্নটো এবাৰ হাইস্কুল টেটতো আহিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, কৃপাবৰ বৰবৰুৱা কাৰ ছদ্মনাম? ইয়াৰ উত্তৰটো হ'ল অসমীয়া চুটিগল্পৰ জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। আৰু তেখেতৰ প্ৰথম চুটিগল্পটোৰ নাম আছিল সেউতী। 9 নম্বৰ প্ৰশ্নটো হ'ল, এন ডি খুৰা বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হ'ল ডাক্তৰ নগেন দত্ত। পৰৱৰ্তী প্ৰশ্নটো হ'ল, সঞ্জয় তথা প্ৰিয়বন্ধু কাৰ ছদ্মনাম? উত্তৰটো হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আৰু এইখিনিতে কৈ থওঁ যে তেখেতে 1976 চনত শৃংখল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 11 নম্বৰ প্ৰশ্নটো হ'ল, আমি প্ৰায়ে শুনি থকা দুটা চিনাকি নাম শান্তনু তামুলী তথা মৌচাক মামা কাৰ ছদ্মনাম? ইয়াৰ উত্তৰটো হ'ল প্ৰমোদ তামুলী। 12 নম্বৰ প্ৰশ্নটো হ'ল, জুবিন গাৰ্গ কাৰ ছদ্মনাম? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো। 1972 চনত যোৰহাটত জন্ম লাভ কৰা জুবিন গাৰ্গ অসম তথা ভাৰতৰ এগৰাকী বিখ্যাত গায়ক, অভিনেতা, গীতিকাৰ আৰু পৰিচালক। ইক'জ অৱ চাইলেন্স নামৰ তথ্যচিত্ৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেওঁ 2007 চনত ৰজত কমল বঁটা লাভ কৰে। আৰু তেখেতৰ প্ৰকৃত নাম হ'ল জীৱন বৰঠাকুৰ। এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ, ঈশান দত্ত তথা কুম্ভকৰ্ণ কাৰ ছদ্মনাম? উত্তৰটো হ'ল ইমৰান শ্বাহ। এওঁ অসম সাহিত্য সভাৰ সভাপতি আৰু শিৱসাগৰৰ পৰা প্ৰকাশিত সাদিনীয়া সংবাদপত্ৰ সোৱণশিৰিৰ সম্পাদক আছিল। 14 নম্বৰ প্ৰশ্নটো হ'ল, মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? তেখেতৰ প্ৰকৃত নামটো হ'ল ইন্দিৰা গোস্বামী। তেখেতৰ এখন উল্লেখযোগ্য উপন্যাস হ'ল মামৰে ধৰা তৰোৱাল, যিখনৰ বাবে তেওঁ 1982 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, অসমীয়া সাহিত্য জগতৰ অতি চিনাকি নাম ৰঞ্জু হাজৰিকা। আৰু তেখেতৰ প্ৰকৃত নামটো কি? তেখেতৰ প্ৰকৃত নামটো হ'ল কুমুদ হাজৰিকা। যদি আপুনি জানে তেন্তে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আজিও আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ, ধনবৰ কাই কাৰ ছদ্মনাম? উত্তৰটো কি হ'ব পাৰে বাৰু কমেণ্ট কৰি জনাবচোন। শুদ্ধ উত্তৰ দুয়োটা কেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম। এতিয়া আহকচোন আজিৰ এটা বিজ্ঞানৰ প্ৰশ্নলৈ আমি যাওঁ।
পিঁয়াজ কাটিলে কিয় চকু পানী ওলায়? ইয়াৰ উত্তৰটো হ'ল পিঁয়াজ কাটিলে এক উদ্বায়ী পদাৰ্থ বাহিৰ হয় আৰু এই পদাৰ্থসমূহ চকুৰ সংস্পৰ্শলৈ আহিলে চকুত উত্তেজনা হয়। সেই উত্তেজনা প্ৰশমিত কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে চকু পানী ওলাই আহে। এতিয়া জানিলেনে বাৰু? যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নিশ্চয় নাপাহৰিব। থেংকছ ফৰ ৱাচিং। বাই বাই।